हेलो एवरीवन अंजु चेटियार अन्य এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু মায়ে আজি ভাত নবনাও কৈছে সো মই ভাতটো বনাওগৈ ৰাতি মায়ে ভাত বনাই বাৰু তাৰপিছত আজি নবনাও বুলি ক'লে মই বনাওগৈ ভাত আৰু ভাত বনাবলৈ যাওঁ যিহেতু বাইলটো লৈ যাওঁ আৰু কি বনাও আপোনালোকক দেখুৱাম কি বনাও এতিয়ালৈকে গম পোৱা নাই মানে পাকঘৰলৈ যাওঁ গৈ পিনালি তাত কি আছে চাব লাগিব তাৰপিছত চোৱাৰ পিছত আৰু তাকে বনাম আৰু কি বনাও আপোনালোকক দেখুৱাম পাকঘৰলৈ আহিছোঁ বেছিনত কাঁহী বাতি মানে পুৰা ভৰ্তি হৈ আছে বাচনখিনি ধুই লওঁ আৰু এইফালে আছে মানে সবজি প্ৰায় শেষ হৈ গৈছে সবজিখিনি দেখি পোৱা নাই চাগে আন্ধাৰ হৈ আছে যিহেতু এইডোখৰ জেগাডোখৰ তাৰপিছত এইফালে আছে কাচকল মই ভাবিছোঁ কাচকলকে বনাওঁ কাচকল আজি কাচকলে বনাম যিহেতু কাচকলৰ বাদে আৰু আমাৰ ঘৰত আৰু আজি একো চবজিয়ে নাই কাচকল কেনেকৈ বনাওঁ মই আপোনালোকক দেখুৱাওঁ কাচকল মই তেতেলীৰ লগত বনাম আৰু কাচকল তেতেলী যিহেতু ঘৰত আছে চাৰিটা হৈ যাব আৰু মই পিঁয়াজ দুটা লৈ লৈছোঁ পিঁয়াজকেইটা মই কাটি লওঁ আৰু ৰচুন 6-7 ফুটামান ল'ম আৰু এফালে পিঁয়াজ দুটা সৰু সৰুকৈ কুটি লৈছোঁ আৰু নহৰু 6 ফুটামান এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ দুটা লৈছোঁ আৰু ডালচেনি আৰু এইটো হ'ল তেতেলী এনেধৰণে এটা কি ক'ম এইটো এটা মাৰ্বলৰ সমান মানে এইখিনি অকণমান লৈ লৈছোঁ আৰু এই তেতেলীখিনি মই এতিয়া অলপ পানীত জেবিয়াই থ'ম তেতেলীখিনি মই ইমানটো পানী লৈছোঁ বাতিটোত ইমানকণ পানী লৈ পিনালি তেতেলীটো ইয়াতে ঢালি দিছোঁ তেতেলীখিনি মই ভালদৰে এনেকৈ খচি ল'লোঁ আৰু ডালচেনি আৰু লংটো মই ইয়াত ফুৰণ দিবৰ কাৰণে লৈ লৈছোঁ আৰু তেলখিনি হৈ আহিলত মই ইয়াতে দিছোঁ দুটা লং আৰু এডোখৰ ডালচেনি মই নহৰু এনেদৰে কুটি লৈছিলোঁ সৰু সৰুকৈ দুটা পিঁয়াজ আৰু ইয়াতে দিছোঁ অলপমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি একেলগতে মিক্স কৰি থোৱা আছিলে এয়া মই তাৰে এচামুচ দিছোঁ জলকীয়া গুড়ি অলপ দি দিছোঁ আধা চামুচ পিঁয়াজখিনি ব্ৰাউন কালাৰটো আহিলত হোৱা কাচকলখিনি দি দিছোঁ নিমখ আন্দাজমতে দি দিব আৰু এই কাচকলখিনি ভালদৰে মছলাখিনিৰ লগত অলপ সময় এনেকৈ লৰাই ভাজি লোৱাৰ পিছত কাচকলখিনি ভালদৰে লাগি গ'ল মছলাখিনি এতিয়া মই অলপ দেৰি ঢাকনখন লগাই অলপ দেৰি এনেকৈ সিজাই লওঁ চবখিনি এনেকৈ মাজে মাজে লৰাই আছোঁ অলপ দেৰি এনেকৈ সিজাই লৈছোঁ ভালদৰে কাচকলখিনি মাজে মাজে এনেধৰণে লৰাই থাকিব লাগিব কাচকলখিনি কোমল নোহোৱালৈকে ভালদৰে ভাজি লৈছোঁ অলপ কোমলিবলৈ ধৰোঁতে এনেতে মই পানী 1 কাপ দি দিছোঁ পানী আপোনালোকে যিমানটো বিচাৰে আৰু তৰকাৰীখিনি সিমানটোকে পানী অলপ দি দিব মই গৰম পানী ব্যৱহাৰ কৰিছোঁ কাচকলখিনি ভালদৰে এনেকৈ সিজিবলৈ দিম এতিয়া মই এয়া খচি থোৱা তেতেলীৰ পানীখিনি দি দিছোঁ পানীখিনি ভালদৰে উতল এটা আহিবলৈ দিম ভালদৰে ৰাখিছোঁ পানীবোৰ অলপ শুকাবলৈ ধৰিছে আৰু এয়া মোৰ কাচকল আৰু তেতেলীৰ টেঙা তৰকাৰীখন ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিওঁ।
আৰু এনেকুৱা ধৰণৰ টেঙা তৰকাৰী যদি আপোনালোকে কেতিয়াও আগতে খোৱা নাই তেনেহ'লে আপোনালোকে ট্ৰাই কৰি চাব পাৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব